Assalamualaikum. Salam ini. Salam ini. আসসালামুআলাইকুম নমস্কাৰ ওয়েলকাম ব্যাক টু মাই চেনেল আশা কৰোঁ ছবি বহুত বেছি ভালেই আছে আলহামদুলিল্লাহ ময়ো ভালেই আছোঁ আৰু ফজৰৰ নামাজ পঢ়ি ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আজি হৈছে আমাৰ পবিত্ৰ ঈদৰ দিনা তো ৰাতিপুৱাকে সোনকালে উঠি নামাজ পঢ়ি গোটেই দিনটো ষ্টাৰ্ট কৰিম আৰু তো গোটেই দিন কি কৰোঁ নকৰোঁ এইখিনি চাই থাকক আৰু নতুন ভিউৱাৰ্ছে ভিডিঅ'টো চাই থাকিলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ঈদৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ ঈদ মুবাৰক এভৰিৱান A few moments later এফালে মেহেজবিনো মেহেন্দি লগালে ৰাতিকেই লগোৱা হৈছে ৰাতিকে যে মই কিমানজনক মেহেন্দি লগাই দিছোঁ এইখিনি মই লগাইছোঁ ওপৰৰখিনি তাই লগাইছোঁ মানে আঙুলিখিনি মই লগাইছিলোঁ আৰু এইখিনি মই লগাই দিলোঁ তো ৰাতিকে সৰু ল'ৰা ছোৱালীক মই লগাই দিলোঁ তাৰপিছত ময়ো অলপ লগালোঁ যেনে তেনেকৈ কাৰণ মেহেন্দি ভাল হোৱা নাই যে সেইকাৰণে ভালকৈ লগোৱা নাই আৰু আমি একমাহ ৰোজা ৰাখি আজি এটা দিন পাইছোঁ ফূৰ্তি কৰিবৰ কাৰণে আল্লাহে আমাক এই দিনটো দিছে যে যিমান পাৰোঁ সিমান এনজয় কৰিব কাৰণে দিছে তো ফুল এনজয় কৰিম আৰু আপোনালোকে চবেই এনজয় কৰিব মোৰ মেহেন্দি এইটো হাতত মই লগাইছোঁ আৰু এইটো হাতত মেহেন্দি মানে লগাব মন যোৱা নাই সেইকাৰণে চিম্পুলকৈ লগোৱা হৈছে আৰু সকলোকে ঈদ মুবাৰক বহুত দিনৰ মূৰত মানে ৰোজা ৰাখিলে এনেকুৱা লাগে যে বহুত দিন হৈ গ'ল তেওঁলোকে ৰোজাই শেষ হোৱা নাই আৰু ঈদো নাহে তেনেকুৱা লাগি যায় তো আহি গ'ল আৰু ভাল লাগি আছে তো কাৰ কেনেকুৱা যাব ঈদৰ দিনাখন কমেণ্টত জনাব আৰু মইতো আজি ঈদ আজিতো কি কয় আজি ভিডিঅ' কৰিম কিন্তু আজি নিদিওঁ কাইলৈ বা আজি ৰাতিকৈ এডিট কৰিম চাগে তো সেইটোৱেই তো ঠিক আছে কি কৰোঁ কি নকৰোঁ দেখাই থাকিম আৰু কি বনাই আছে সেইখিনিও দেখাম ঠিক আছে তো সম্পূৰ্ণ ভিডিঅ'টো চাব দেই স্কিপ নকৰাকৈ এইফালে পাপৰ পিঠা বনাইছিলোঁ যে সেইবোৰ ভাজিলে খুৰীয়ে ঈদত নাস্তা খাবৰ কাৰণে এনে চিম্পুলকৈ বনোৱা হৈছে ইমান বেছি একো কৰা নাই কাৰণ কোনো নাখায় ঈদৰ দিনাখন সেইকাৰণে এইফালে চেমাই বনাই আছে খুৰীয়ে বনাই আছে আৰু মই অলপ ভিডিঅ' কৰিলোঁ আপোনালোকক দেখাবলৈ কাৰণে আৰু এইবোৰো খাব মন নাযায় ঈদৰ দিনাখন আৰু ঈদ বুলিতো এইবোৰ বনাবই লাগে সেইকাৰণে বনালে আৰু এইফালে আৰিফ গা ধুলে নামাজ পঢ়িব যাব সেইকাৰণে আৰু এইফালে হাবিবাক মই ৰেডি কৰালোঁ তো হাবিবাকো দেখাই দিওঁ আৰু ইহঁতক চালামি দিব লাগিব মই ডাঙৰ তো মই আৰিফক আৰু হাবিবাকে দিম আৰু ইহঁত দুটাক নিদিওঁ আৰু খুৰীয়ে আমাক ছবিকেই চালামি দিব কিমানকৈ দিয়ে আৰু কেনেকৈ দিব আপোনালোকক দেখাম তো ঠিক আছে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক এইটো বাৰ ডাঙৰ ছোৱালী হয় ফ্ৰকটো দেখাইছিলোঁ তো তাইও ৰেডি হৈ আহিল হাবিবাৰ লগত যাব ঈদত A few moments later হাবিবা মানে ঈদত গৈছিল দোকানবোৰ বহিছে যে আমাৰ ঘৰৰ ওচৰতেই হয় পিছে দেখাব পাহৰি গ'লোঁ আৰু ইয়াত 40 টকা আছে তো ঈদৰ চালামি দিছোঁ আৰু কি কয় আৰু পাণ আনিল ইয়াত 4টা পাণ আছে হাবিবা আমাৰ কাৰণে আনিলে আৰু ঈদৰ পৰা আৰু কিবা কিবি আনিছে পিছে সেইবোৰ দেখাব পাহৰি গৈছিলোঁ তাই খেলনা বস্তু আনিলে আৰু এইফালে মই গা ধুই আহিলোঁ ৰেডি হ'ম ৰেডি হোৱাৰ পিছত আপোনালোকক দেখাম মি জিন্দাদি কত সালামি দিচ্ছে Assalamualaikum. Salam ini. Salam ini. Itu 50 dia. 50 dia aja gitu. ৰেডি হৈ গ'লোঁ পুৰা লুকটো দেখাম পিছত দেখাম আৰু কি কয়
মিজবিনকো দেখাম, তাই ৰেডি হৈ আছে, তাৰপিছত দেখাম আপোনালোকক। এইফালে মিজবিন ৰেডি হ'ল, তাকো দেখাম। তো ফোন কৰি আছে, কোনেবা ফোন কৰিল, সেইকাৰণে ফোন কৰি আছে। বাৰিন্দাত গৈ লওঁ, তাৰপিছত দেখাম। তো এইবোৰেই ঈদৰ দিনাখন আৰু বিশেষ একো কৰা নাই, ষ্টাইল কৰা আৰু খোৱা আৰু মানে বহি থকা, এইবোৰেই কাম আৰু বেলেগ একো কাম নাই। তো ঈদৰ দিনা কাৰ কেনেকুৱা গৈছে কমেণ্টত জনাব। মোৰতো তেনেকুৱাকৈ গৈছে, বহি চহি থকা। মানে হাজবেণ্ডৰ ঘৰত থাকিলে কাম বন থাকে, আৰু হাজবেণ্ড ঘৰত থাকিলেও ভাল লাগে। তো ঠিক আছে, তাক দেখাই দিওঁ। একদম চিম্পলকৈ সাজিলোঁ। তো ভিডিঅ'টো এণ্ড কৰোঁ। ভিডিঅ'টো চাই কেনে পাইছে কমেণ্টত জনাব, আৰু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ছাবস্ক্ৰাইব নকৰে কিয়, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু হাজবেণ্ডৰ ঘৰত যাম চাগে কাইলৈ, তো তাত গৈ ভিডিঅ' কৰিম, দিম। ইয়াত অহাটো বহুত দিন হৈ গ'ল, ঈদো কৰিলোঁ, আৰু আম্মায়ে কৈ আছে যাবৰ কাৰণে, সেইকাৰণে যাম। তো ঠিক আছে, বাই বাই, আল্লাহ হাফিজ। কমেণ্টত জনাব ভাল হৈছে বা বেয়া হৈছে।